গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলোৰে ভালেই। মই এয়া শুই উঠিছোঁৱে অলপ আগতে, গা ধোৱা নাই, ধুম। ল'ৰাটোক স্কুললৈ পঠিয়াই মেলি লওঁ, তাৰপিছতহে এটা এটাকৈ কাম কৰোঁ। ৰাতিপুৱা সময়কণ বহুত খৰদৰ হয়, তাক 7:15 মানতে পঠিয়াবই লাগে। এয়া সিহঁতি শুয়ে আছে, বিচনা আঁঠুৱা খোলাই নাই, লাহে লাহে কৈ আছোঁ। আজি মোৰ ভ্লগটো আৰম্ভ কৰোঁ তেতিয়াহ'লে এইখিনি পাই। সকলোৰে যেন দিনটো ভালে কুশলে পাৰ হৈ যায় তাকে কামনা কৰিছোঁ। আমিও ভালকৈ থাকোঁ, আপোনালোকেও ভালে থাকক। তেতিয়াহ'লে আজি কি কৰোঁ দিনটো চাই থাকক আপোনালোকে। এয়া ল'ৰাটোৰ টিফিনৰ কাৰণে চয়াবিন আলু ভাজি আৰু লুচি বনাই থৈছোঁ নিবৰ কাৰণে। মই এতিয়া কৰি লওঁ বাৰু দেই। এয়া ল'ৰাটোৰ টিফিনৰ কাৰণে লুচি আৰু ভাজি বনাই থৈছোঁ, এতিয়া ভৰাই দিওঁ গৰমে গৰমে। তাৰপৰা আকৌ তাক উলিয়াবলৈ আছে, উলিয়াই তাক মই পঠাই মেলি লওঁ দেই। ল'ৰাটোক স্কুললৈ পঠিয়ালোঁ, আমি এতিয়া এয়া চাহ খাবলৈ লৈছোঁ। এয়া চাহ খাওঁ। ইমানেই ঠাণ্ডা পৰিছে, মোৰ একদম ডিঙি বিষ, টনচিলত ডিঙি বিষ হৈ গৈছেগৈ। মানে মুখ ধুওঁতে মুখখন মেলোঁতেও ইমান বিষাইছে। আমি এতিয়া খাই লওঁ চাহকণ, নহ'লে চেঁচা হৈ যাব। এয়া মই ঝাৰু দি আছোঁ। ল'ৰাটো যোৱাৰ আগতে ঘৰটো মানে ঝাৰু দিয়া হয়, কিন্তু মানে ওপৰেহে এনেই দি থওঁ। ইমান বেছি আমাৰ বালি চালিও নাহে। মানুহ যিকেইটা সোমাই থকা হয় আৰু ওলাই যোৱা এওঁহে অকল। ল'ৰাটোৰ দিনটো নাথাকেই, সেইকাৰণে বেছিকৈ বালি নহয়। খালি মানে মোৰ ইমানেই চুলি সৰিছে, এইবোৰ গোটেই চুলি এনেকৈ একদম চুলি মানে অ'ত ত'ত ইমান চুলি ওলায়। মই পটাপট সাৰি লওঁ। এয়া সৰাৰ পিছত আকৌ অকণমান পাকঘৰটো, এই তলটো বগা যে ফুটকৈ কিবা কিবি মানে ঢেৰ ওলায় ফুটফুটীয়াকৈ। পাকঘৰটো মচি পেলাই এয়া মচি আহি আছোঁ। ক'ৰবাত এনেই ওপৰে মানে মচি দিছোঁ। এয়া জুই ধুই দিছে, মায়ে অকণমান গাটো ধুই আহি পেলাই সেকিলেহি। মই ডিঙিটো ইয়াতে মানে সেকি দিছোঁ অকণমান, ইমান বিষাইছে ডিঙিটো। পানী অকণমান খালেও বিষায়, সেইকাৰণে অলপ সেকি দিছোঁ। গা ধুম আৰু লাহে লাহে। ধুবলৈ গৈছে, মই ধুম। বহুত দেৰিকৈও হেৰি নহয়, অকণমান বোলো ঠাণ্ডাটো হেৰি হৈ লওকচোন, আকৌ ডিঙিটো বিষায় বুলি ভয় লাগে যে। সেকি দিলে অকণমান মানে ভাল পাওঁ নেকি। পূৰা চলি আছে, আৰু বেছিকৈ হেৰি নকৰোঁ, নালাগে আৰু বেছি। মা ৰ'দলৈ গ'লগৈ নি বাৰু? অকণমান সেকে যদি সেকি দিবহি লাগিছিল। হা? দুইটা একেলগে থাকে, তাহাঁতৰ ডন চোৱা টুকটুককৈ। আমাৰ ফ্ৰণ্টৰ মানুহ ঘৰৰ এইকেইটা টিকলুকেইটাই 3টামান আছিলে, আৰু এটা কোনোবাই নিলে। দুইটাই একদম লাগিছে চোৱা। গ'লগৈ। আমাৰ ৰুটি হৈ গ'ল বনাই পেলাই, ৰুটি আৰু এয়া আলু দম। আজি এওঁৱে বনালে, মই নাই বনোৱা, গাটো ধুই অহা দেৰি হ'ল। এতিয়া বোলে পিঁয়াজ কাটিছে, তাৰপৰা আমি খাম। এই প্লেন এখন আহিছে, একো নুশুনি। মই গাটো ধুই পেলাই আহিলোঁ, খোৱা সেয়া দেখাইছিলোঁ যে। মায়ে মই নাই খোৱা, খাই আছে আৰু ময়ো খাম এতিয়া। আমি এইখিনিতে খাই দিওঁ আৰু য'তে ত'তে বহি পেলাই, অকল টেবুলত যে খাওঁ সেইটো নহয়, এইখিনিতে বহি পেলাই এতিয়া খাম। মই কিমান দি দিম? এইটো মোবাইল ইয়াতে আছে দেই। মোৰ ইয়াত দিনে নালাগে। হা? গাখীৰটো ক'ত থ'লোঁ? আমি মায়ে মই সান্দহগুৰি খাওঁ। বেগকেইটা সেই ৱাশ্বিং মেচিনটোৰ ওপৰত ডলাখনতে আছে।
অঁ গুৰটো কাটি টেমাত ভৰাইহে থ'ব লাগিব এদিন, হয়নে বাৰু? তেওঁ গৈ পেলাই পাচলি আনিলেগৈ, ইয়াক লাই শাক আনিলে, বেঙেনা, নেমুবোৰ এতিয়া হেৰি নহয় ন, এনেকুৱাই আহিব, কলি নিচিনা অলপ নাহে, হয়নে বাৰু? ধনিয়া, মটৰ আৰু ইয়াত কি আছে জানো, এয়া তিতা কেৰেলা, মূলা আৰু জলকীয়াকেইটাও ভাল। দাইলটো উঠাই থৈছিলোঁ, হুইচেলটো মাৰিলে, কমাই দিওঁগৈ, কমাই দিয়ে নি তুমি? এতিয়া বনাওঁ, কিনো বনাওঁ ভাবিয়ে পোৱা নাই, শাকেই বনাম। হা, সেইটো খালী বটলটো নি? মই বাহিৰৰ পৰা এয়া কাপোৰবোৰ আনিছোঁ, আনি পেলাই ইয়াতে থৈ গৈছোঁ। মই এতিয়া ঠাণ্ডা দিনত বিছনা চাদৰ, এনেকুৱা বিছনা চাদৰ আনি লৈছোঁ, এনেকুৱা থকা, কাৰণ যে লেপৰ কভাৰ পায়, তেনেকুৱা নিচিনা বিছনা চাদৰ পাই কিনিবলৈ, এনেকৈ আনি লৈছোঁ, আনি পেলাই ইয়াত মানে পাৰি লওঁ। কৈছোঁ আপোনালোকে যদি নাই পৰা আনি চাবচোন, কটন বিছনা চাদৰতকৈ পাৰি শুবলৈ ভাল। এতিয়া কাপোৰবোৰ এইবোৰ জাপিবলৈ আছেই, পাৰি শুবলৈ ভাল মানে তেনেকুৱা বিছনা চাদৰখন ঠাণ্ডাটোও নালাগে, কটন বিছনা চাদৰখন মানে চেঁচা নিচিনা হৈ যায় নাই। এতিয়া আকৌ মায়ে সেয়া জলপান আনি দিছেহি, এই কাষৰ আমাৰ ডাঙৰ বৰ্তা হয়, বৰ্তাৰ মানে বছৰেকীয়া আছিলে, শ্ৰাদ্ধ পৰিছিলে, তাত জলপান দিছিলে, আনি থৈছে মায়ে, পাই ঢাকি থৈ দিওঁ। শাক আধা গোটাই কৰি থৈছোঁ, আধাকে এনেকৈ তলতে কাটি, এইখিনি এনেকৈ আছে, চপাবলৈ আছে, কাটি পেলাই বনাম শাক, গৰমেহে বনাম শাকখিনি, সেইকাৰণে একো কৰা নাই। ভাত উঠাই থৈছোঁ, এতিয়া সিটোকে কৰি থাকোঁ। অকণমান মা আহিলে আকৌ কথা পাতিলোঁ, সেইখিনিতে মাও বহি দিলেহি, কথা পাতিলোঁ মানে কথা এটা হয়, গৰু সোমাইছে, আমি মানে এইটো ঘৰলৈ অহা আমাৰ বেছি দিন হোৱা নাই, ডিচেম্বৰ 8 তাৰিখে আমি আহিছোঁ। তাৰপৰা মা মানে আমাৰ এতিয়া পুৰণা ঘৰতে থাকে, দাদাহঁত য'ত থাকে, দাদা বৌহঁত, মা মানে পটককৈ ঘৰটো এৰি পেলাই আহিবলৈ বেয়া পাইছে, আহি পেলাই নাহে, দুদিন ইয়াত থাকিলেহি, থকাৰ পিছত ইমান এতিয়া থাকিবলৈ মাতি থাকোঁ, মা বোলে টোপনি নাহে ইয়াত, সেইকাৰণে মা নাহে। আচলতে কথা এটা হয় কি, মাহঁতেও সেই ঘৰখন ধৰক হেঁপাহত বনাই লৈছিলে, মা বিয়া হৈ আহিও সেইখন ঘৰতে থকা, নিজে হেৰি কৰি লৈছে, পাপা লগতে তেনেকৈ থকা, তেনেকৈ ল'ৰা ছোৱালীকেইটাও ধৰক হ'ল, এহেঁতকেইটা, আমাৰ মানুহজন, আকৌ ভণ্টি আছে, মোৰ বৰজনা আছে, সেইটো কাৰণে মা মানে নিজে ঘৰখন এৰি থৈ আহিবলৈ নিজৰ মানে হেৰি পাইছে, মনটো ভাল লগা নাই। ইয়াতো সেইকাৰণে থাকিলেহি দুদিন, আকৌ কৈছে আহিম, আমি মাতি থাকোঁ, মা থাকিবহি, ইয়াতে নাথাকেহি কেলৈ, ল'ৰাটোৱেও কৈ থাকে আইতা আহিবচোন, আহিব থাকিবলৈ, মা বোলে ৰাতি টোপনি নাহে, আৰু পটককৈ বোলে মই মানে এডজাষ্ট হ'বলৈ ইয়াত হেৰি হৈছে মাৰো, আৰু চবৰে হ'ব। আজি এতিয়া মই ঘৰখন যেনেকৈ ইয়াত বনাই লৈছোঁ, মোৰো সেইটো বয়স হোৱাৰ লগে লগে হ'বগৈ, চবৰে একেই হয়। আৰু মই সেইখন ঘৰতে, এতিয়া যিখন ঘৰ এৰি থৈ আহিছোঁ, সেইখন ঘৰতে মই বিয়া হৈ পেলাই আহিছিলোঁ, তাৰ আগদিনা মানে মই ইমানেই সুকে খুন্দা মাৰি ধৰিছে, মানে মায়েও কান্দিছে, ময়ো কান্দিছোঁ, সেইটো ক'বলগীয়া নহয়, এইটো মনটোত কিমান বেয়া লাগিছে, যিমানেই মানে আমাৰ ৰুম চুমবোৰ ধৰক বেয়া হৈ গৈছিলেগৈ, তেওঁ বুলিও মানে থাকি কিবা এটা মানে ভাল লাগে। আমি বনাম বুলি ভাবি থৈছিলোঁ, সেইকাৰণে ঠিক ঠাকো কৰা নাছিলোঁ, আমাৰ ৰুমকেইটা অলপ তেনেকৈ পুৰণা ৰুম বহুত, এতিয়া সেইকেইটা ৰুম মানে দাদাহঁতে ইমান ইউজ নকৰে, আৰু সেইকেইটা ভাঙি দিব, একেবাৰে পুৰণা ঘৰৰ মানে একেবাৰে লাষ্টৰ ৰুম আৰু সেইকেইটা, সেইটো কথা হ'ল। সেইকাৰণে মই যে কৈ থাকোঁ ভিডিঅ'টোত, মা আহিছিলে, মায়ে খাইছে, মা আকৌ গ'ল, এনেকৈ মানুহে ভাবিব পাৰে যে ক'ৰ পৰা আহে এনেকৈ, মায়ে মানে তাত থাকে, আহে মায়ে অকণমান দেৰি কথা চথা পাতে, আকৌ মা আকৌ যায়, অহা যোৱা কৰি থাকে আৰু, দুইখন ঘৰ, ইয়াতো থাকে তাতো থাকে, কিন্তু ৰাতি শোৱাটো মানে মায়ে তাতহে কৰে। সেইটো কাৰণে ৰাতিপুৱাই খাবলৈও মাক তেনেকৈ আমি বনাই থওঁ, তাতো দাদাহঁতে দিয়ে, তাতো খায়, তাত খাই আহিলে কয় মই আজি নাখাওঁ, ইয়াত খাই আহিছোঁ, এনেকৈ কয় আৰু।
এতিয়া আহিলে মই সুধিছিলোঁ চাহ খাব নেকি, বোলে নাখাওঁ। তাৰপিছত কাপোৰকেইটা আনিলোঁ, মায়ে নিলে মাঘৰ ভাগৰকেইটা। মই যিকেইটা একেলগে লৈ আহিছিলোঁ মায়ে লৈ গ'ল। কেতিয়াবা ইয়াতো জাপি থৈ দিওঁ, সেইকাৰণে আৰু সেয়াই। এতিয়া আকৌ বনাওঁগৈ, অকণমান ৰৈ লৈছোঁ। ভাগৰটো লাগি যায়, গাটো মানে ঠিক লাগি থকা নাই, ইমান পটককৈ ভাগৰ আছে। ডিঙিটো আকৌ এতিয়া ঠিকে লাগি আছে, অকণমান পিছত আকৌ যেতিয়া চেঁচা হ'ব ডিঙিটো বিষটো আৰম্ভ হৈ যাব। এতিয়া যাওঁ বনাওঁগৈ। আপোনালোকেও চাগে ভাত পানী বনাইছে আৰু সময়ো হ'ল, বনাওঁগৈ এতিয়া। এয়া মই দুপৰীয়াৰ কাৰণে ভাতৰ লগত খাবলৈ ডিম বইল কৰিছোঁ। আমি মানুহ 4টা। তাৰপিছত এয়া শাক ভাজিম, ৰহৰ দাইল বনাইছোঁ, ডিম আৰু এইফালে বিলাহী, আদা, কেঁচা জলকীয়া কাটি থৈ গৈছে। মানে চাটনিটো আমাৰ ঘৰত থাকেই, পিটিকা নহ'লে চাটনি অকণমান মানে লাগিবই খাবলৈ। ভাল পায়, ময়ো ভাল পাওঁ। মোক আচাৰ লাগিব, নহ'লে চাটনি কিবা এটা লাগিব। এয়া মানে কাটি কুটি হেৰি কৰি থৈ গৈছে। নিমখ আৰু তেল দিয়া নাই, তাৰমানে দিব লাগিব আৰু আকৌ আগে মানে খোৱা আগে হেৰি কৰিম। এয়া ডিমকেইটা হৈ লওক, শাককণো মই বনাই লওঁ। কাপোৰকেইটা বাহিৰৰ পৰা আনি পেলাই থৈছোঁহি, জপানে জাপিম আৰু। মা আহিছিলে, মা আৰু কাপোৰকেইটা আনি পেলাই থৈছিলোঁ, মায়ে লৈ গ'ল। এতিয়া ইমান বতাহ মাৰিছে, এখন জপাই লওঁ। আগফালৰ পৰা একদম পূৰা বতাহ এটা আহে। মায়ে কাপোৰকেইটা নিলেহি। আপোনালোকে চাগে ভাবে মা মানে কথাটো কি হয়, মোৰ শাহুৰ কথা কৈছোঁ। মা আমি মানে এই ঘৰটোলৈ অহা ডিচেম্বৰৰ 8 তাৰিখে আহিছোঁ, এমাহ হোৱাই নাই। মা এতিয়া ইয়ালৈ মানে থাকিবলৈ আহিবলৈ অলপ দিগদাৰ পায়, টোপনিটো নাহে। ৰাতি 2 দিন থাকিলেহি, থাকি পেলাই মায়ে কৈছে মোৰ ভালকৈ টোপনি নাহে, তাতহে মানে টোপনিটো আহে। এতিয়া ময়ো মাতি থাকোঁ, মা কেতিয়া থাকিব। তাৰপিছত ল'ৰাটোৱেও কৈ থাকে আইতাই ইয়াত নথকাহি হ'ল, থাকিবহি লাগিছিলে। কথাটো হ'ল কি, এখন মানে পুৰণা ঘৰ যে, তাত মা আহিবলৈ মানে এৰি থৈ আহিবলৈ মাৰো মন যোৱা নাই। তাত দাদাহঁত থাকে, দাদাহঁতৰ পৰিয়ালটো, দাদা, বৌ আৰু আমাৰ ইয়াত কেইবছৰ ওপৰৰ দেহা, সিও থাকে। সেইকাৰণে মানে কি হয়, অহা যোৱা কৰি থাকে, ইয়াতো খায় তাতো খায়। কিন্তু ৰাতি মানে মা তাত থাকে, আৰু মা কাপোৰ চাপোৰবোৰ ইয়াতো অলপ থাকে, তাতো থাকে। মায়ে জাপি পেলাই এতিয়া এনেকৈ ৰ'দৰ পৰা জাপি দিওঁ, আকৌ মায়ে লৈ যায়। আকৌ ধুবলৈ থাকিলেও এনেকৈ ময়ো মেচিনত দিওঁ, তাতো ধুৱে বৌয়ে। সেই তেনেকৈ আৰু খালি মায়ে মানে ঘৰখন এৰি থৈ আহিবলৈ মানে এনেকুৱা হয় মানে, মোৰ ইয়াত পটককৈ নাহে, তাতহে টোপনিটো আহে, তেনেকুৱা হয়। চবৰে হ'ব দিয়কচোন, হয়তো মানে আজি এতিয়া মই এখন ঘৰ বনাই লৈছোঁ, মোৰো এটা বয়সলৈকে তেনেকুৱা হ'বগৈ। ঘৰখনত মানে মোহ এটা সোমাই যায়। আমিও এতিয়া বনাবলগীয়া হ'ল, সেইকাৰণে ইয়াত বনালোহি। মানে এইটো এটা চবৰে হৈ যায় আৰু, 2জন ককাই ভাই, দাদাহঁত তাত থাকিলে, আমি ইয়ালৈ আহিলোঁ। এইটো চবৰে হয়ে তেনেকুৱা, মিলা মিছা কৰি মায়ে কৰি দিলে, সেইকাৰণে ইয়াতে বনোৱা হ'ল। আমি যিহেতু আহিবলগীয়া হ'ল, সেইকাৰণে আমি আহিবই লাগিব। মাৰো মানে এতিয়া এনেকুৱা হৈছে, সেই ঘৰখন মা এৰি থৈ আহিবলৈ মন কৰা নাই। সেয়াই তেনেকৈ আৰু চলি আছে। আহে আজি এতিয়া দিনত ৰাতিপুৱা আমাৰ লগতে খালেহি, কেতিয়াবা তাতো আহে, তাত খায়, বহুতে বনাই তাতে কয়হি, তেতিয়া মই তাতে খালোঁ ৰাতিপুৱা, আজি নাখাওঁ, তেনেকৈ কয়। মিলা মিছাকৈ ইফালেও খায়, সিফালেও তেনেকৈ। খালি ৰাতিহে যেনিবা মা তাত থাকে, আকৌ আহি পেলাই দিনত আকৌ গুচি যায়, আকৌ আহে। তেনেকৈ অহা যোৱা দিনটো কেইবাবাৰো মানে হৈয়ে থাকে, তেনেকৈ আৰু। সেইটো কাৰণে মানে মই যে কৈ থাকোঁ মা আহিছিলে, মাৰ লগত কথা পাতিছিলোঁ, সেইটো কাৰণেই কৈ থাকোঁ। মা এতিয়া আহিলে, বহিলে অকণমান দেৰি, চাহ খাব নেকি সুধিলোঁ। মায়ে বোলে চাহ নাখাওঁ, জলপান যে দিছিলে তালৈ গৈছিলে, তাতে চাহ খালে হপায়, সেইকাৰণে নাখাওঁ বুলি কৈছে। এতিয়া আকৌ ভাত হ'ব, আমি খাম। ল'ৰাটো অহাৰ আগতে আমি খাই দিওঁ, সি আহি পাওঁতে 3:15 হয়গৈ, দেৰি হয়। নহ'লে মানে তাক উলিয়াই মেলি গা চা ধুৱাই মেলি কাপোৰ কানি পিন্ধালে বহুত দেৰি হৈ যায়। তাক আকৌ মই খুৱাই দিব লাগে, তেনেকৈ আৰু। ডাঙৰ হ'ল যদিও মানে অকণমান খুৱাই দিওঁ। স্কুলৰ পৰা আহি মানে গোটেই দুৰ্বল নিচিনা হৈ আহে ল'ৰা ছোৱালীবোৰ, নহ'লে নাখায় ভালকৈ, সেইকাৰণে। সেইটোৱে আৰু। এতিয়া আকৌ যাওঁ, বনাওঁগৈ আৰু। অকণমান বহি লৈছিলোঁ, বতাহটো লাগিবলৈ দিয়া নাই, দৰজাখন মাৰি থৈছোঁ। ইমান ডিঙি বিষটো আকৌ আৰম্ভ হৈ যাব ঠাণ্ডা পৰাৰ লগে লগে। তাকে মই বনাওঁগৈ, আপোনালোকেও চাগে এতিয়া বনাই আছে, হ'লেই চাগে কিছুমানৰ।
ডেৰটাই বাজিব হ'ল। মই যাওঁ, শাকৰ ভাজিকণো বনাবলৈ আছে, বনাই লওঁগৈ। কেৰাহীখন এয়া শাক ভাজিবলৈ যে দি থৈছোঁ, গৰম হৈছে। তেল দি দিওঁ। তেল অকণ সৰহ হ'লেহে ভাল লাগে। তেলটো এতিয়া গৰম হৈ লওক বাৰু। এয়া তেল গৰম হ'ল। মই কিছুমানে হেৰি দিয়ে, মেথি গুটি এনেকৈ পাঁচফোৰণ কিবা কিবি দিব পাৰে, মই কিন্তু নিদিওঁ। মই অকল শাকত মানে পিঁয়াজহে দিছোঁ। চকুত ধৰি গৈছোঁ, পিঁয়াজ কাটি থৈছিলোঁ যে। সেয়া জলকীয়া ইয়াতে দি দিছোঁ। জলকীয়াকেইটা ফালি দিছোঁ আৰু বেছি হেৰি হ'লে নিদিওঁ তাৰমানে। জলকীয়া এই বেছি ভাজ খায়। এখন হাতে মানে ভিডিঅ' কৰি আছোঁ যে বৰ দিগদাৰ হৈছে। মই শাকবোৰ কি কৰিলোঁ গম পায়নে? শাকখিনি মই নিমখ আৰু হালধি একেলগে ইয়াতে একদম সানি পেলাই হাতেৰে ইয়াতে চেটিয়াই ল'লোঁ। চেটিয়াই পেলাই হাতেৰে দুইখন হাতেৰে মানে একদম খচি পেলালোঁ। মানে মোহাৰি ভাঙি পেলালোঁ মোহাৰি। এতিয়া মই এইখিনিও দি লওঁ। এইখিনি দিলোঁ। এইখিনি এনেকৈ লৰাই দিওঁ। নিমখ হালধিটো মই সানি পেলাই থৈছিলোঁৱে, সানি পেলাই মোহাৰি থৈছোঁ। সেইকাৰণে বেছিকৈ হেৰি কৰিব লাগে। তেলটো লেট খাই গ'লেই হ'ল। ভজা পিঁয়াজটো, জলকীয়া আৰু তেল। এখন কেৰাহীও আকৌ আপোনালোকে দেখিলে ভাবিব বুলিব ইমান। এইখন মই বেছিকৈ নবনাওঁ। এইখনো এনেকুৱা হ'ল, এইবোৰ চব আকৌ জুইত পুৰিব লাগিব। ডাঙৰকৈ জুই একুৰা ধৰি পেলাই পুৰিলেহে ঠিক হ'বগৈ। এতিয়া মই ইয়াতে ঢাকি দিওঁ। এয়া ডিমকেইটাও ইয়াতে ঢাকি দিলোঁ, ঢাকি থৈ দিছোঁ। হৈ থাকক শাক। একেবাৰে চিমতো দি থোৱা নাই, অকণ বহাই থৈছোঁ। সিজিব লাগিব। গৰম, চুব নোৱাৰি। কাপোৰখন নোলোৱাকৈ চুই চাইছোঁ। শাকৰ পৰা পানী ওলাইছে। এয়া গৰমে গৰমে ভাতৰ লগত কিমান ধুনীয়া হ'ব খাবলৈ। বিৰাট টেষ্টি হয় গৰমে গৰমে একদম শাকৰ ভাজিয়ে ভাতে। মই ইমানকৈ শাক খাই ভাল নাপাওঁ, কিন্তু এনেকৈ গৰমে গৰমে যদি বনাই পেলাই ভাতৰ লগত খাওঁ নহয়, ভাল লাগে। আৰু এয়া লাই শাকৰ ভাজি কাৰণেহে মই হেৰি দিছোঁ, এইটো কি পিঁয়াজ দিছোঁ। এনেই মই যেতিয়া অইন শাক বনাওঁ তেতিয়া আকৌ ঢাকি দিছোঁ, হৈ থাকিব। তেতিয়া মই নহৰু দিওঁ। নহৰু দি পেলাই তেল মাৰি দিওঁ, তেতিয়া নহৰু গোন্ধটোতো ভাল লাগে। মই এতিয়া কাপোৰবোৰ জাপোঁগৈ। কাপোৰ জাপিবলৈ আছেই, জাপি লওঁ। কোনোবা অহা নিচিনা লাগিছে আগফালে। নাই অহা নাই। মই কাপোৰকেইটা জাপি লওঁ। এই ডিমটো বন্ধ কৰিলোঁ। শাকো হ'ল চাগে, এই গোটেই পানী। শাকবোৰ অকণমান আধা কেঁচা নিচিনা হৈ থাকিলে ভাল লাগে, অলপ অলপ সিজা। অকণ বহাই পেলাই এনেকৈ দিছোঁ। হৈ যাব আৰু অকণমান দেৰি থাকিলে। অকণমান নিমখ অকণমান লাগিব নেকি, দি দিছোঁ। নিমখটো অথনি কমকৈ দিছিলোঁ যে, সেইকাৰণে দি দিছোঁ। এতিয়া আহিলা নি? হা, ৰ'বা। কুকুৰকেইটা নি বাৰু?
এওঁ আহিছে দৰজাখন খুলিলে কুকুৰকেইটা নেকি কেইটা আহে মানে সেইকেইটা হেৰি আকৌ চেণ্ডেল কেইযোৰ লৈ যায় বুলিহে দিগদাৰ টানি টানি সেই বালিবোৰ খুচৰিছে তাহাঁতি কিনো কৰিব বালিত মানে চুচৰি গৈছেগৈ সেইকেইটা আমাৰ এতিয়া এই মানুহ থকাহেঁতেন ইমান ভাল পালেহেঁতেন চাই পেলাই খেলি আছে এইকেইটা ভাজিকণ মই বনাই দিলোঁ নালাগে নালাগে সেয়া গাখীৰ তাতে গৰম কৰিব পাৰিম একো নহয় ফাটি নাযায় নহয় আজিকালি এটা কাম কৰা নহ'লে এই ক'লা চচপেনটোতহে গৰম কৰা থাকক সেইটো তিয়াই পেলাই তাতে থৈ দিয়া ক'লা চচপেনটোতে গৰম কৰিব লাগিব মই হাতখন ধুইছোঁ হৈ গ'ল ভাজি বন্ধ কৰি দিওঁ গাখীৰ গৰম কৰিবলৈ লৈছে গাখীৰকণ দিয়ে চেকনিখন ল'লা নাই নেচেকিলা আজি গাখীৰকণ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে দিয়ে অলপ দূৰ আৰু বৰ ধুনীয়া গাখীৰকণ আজিকালি ভাল গাখীৰ পাবলৈকে দিগদাৰ পানী দিয়া গাখীৰবোৰ থাকে সেইকণ মানে আমাৰ হেৰি ঘৰৰ গৰু গাখীৰ জাৰ্চি গৰু নহয় মানে অসমীয়া গৰু গাখীৰ এটা ডিমকেইটা আছে মই নমাই দিব লাগিব পিঠিটো তোমাৰ গোটেই কিবা লাগি আহিছে ভাত খাই লওঁগৈ হৈ গ'ল ফোন কৰিছিলে নি খাওঁ আমি খাই লওঁ মোবাইলটো মই তেল দিলে মায়ে লাইটটো আকৌ কাটি দিলে নহয় ইয়াতে দি দিছোঁ আমি খাই লওঁ তেতিয়াহ'লে ভাতটো পিছত মই দেখাই থাকিম বাৰু একো নহয় আমি ভাত খাই পেলাই উঠিলোঁ এতিয়া আকৌ ল'ৰাটোৰ কাৰণে ডিমটো অকণমান আকৌ সি শাকৰ ভাজি নাখাব পাৰে নহয় তালৈ আকৌ মটৰ পিঁয়াজ দি পেলাই এনেকৈ দেউতাকে ভাজি দিছে দুপৰীয়া আকৌ ভাতকেইটা ভালকৈ নাখালে বেয়াও লাগে হালধি নিমখ মই দি দিছোঁ কিবা সেইটো কাৰণে তালৈ আকৌ এনেকৈ বনাই দিবলগীয়া হৈছে নিমখ ইমানকণে দিলোঁ ন বেছি হ'ব দিব হ'ব এনেকৈ বনাই দিলে সি মানে খাই পেলাই ভাল পায় অকণ জুতি লাগিব লাগিব মুখত দিলোঁ নেকি হালধি বেছি নিদিবা দিলোঁ সি আকৌ ডিমটো মানে ৰঙাকৈ ভাজি দিলেও নাখায় এনেকৈ ইয়াতে একদম মানে বইল কৰাৰ পিছত যে ডিমটো আকৌ ফ্ৰাই কৰি দিওঁ তেনেকৈ নাখায় ধনিয়া অকণ দি দিব লাগিব দি দিওঁ ধনিয়া এতিয়া আবেলি হ'ল অকণমান শুইছিলোঁ টোপনিটো ইমান ভালকৈ নাহিলে আৰু লাইট চাইট দিলোঁ ধূপো দিয়া হ'ল মা আহিব এতিয়া চাহ খাবলৈ এখন দৰ্জাখন জপাহে থৈছোঁ মা আহিবই নহয় এওঁ চাহৰ লগত খাবৰ কাৰণে সৰু সৰুকৈ হেৰি বনাব কৈছে সেইকাৰণে পিঁয়াজ চিয়াজ কুটি গুলি দিছে বনাম আৰু এতিয়া মই কেৰাহীখন জ্বলাই দিওঁ দেই গেছটো ঠাণ্ডাত চাহৰ লগত এনেকৈ খাই পেলাই ভাল লাগে বেকিং পাউডাৰ অকণমানো দি দিছোঁ কেকত দিয়া বেকিং চ'ডাটো নহয় বেকিং পাউডাৰটো গুলি দিছোঁ অকণমান আমিহে খাম এনেকৈ ডাঙৰ ডাঙৰকৈ এটা এটাকৈ বনাই থৈ দিলে হ'ল তেনেকৈ বনাই দিম ইমান ঠাণ্ডা লাগিছেও এতিয়া এয়া পানী হেৰি নহয় মাৰ ফ্লাক্সটোত ভৰাবলৈ আছে নহয় এয়া হ'ব নি গৰম হ'ল
এইটো শব্দ কৰে এটা দি দিলোঁ এনেকৈ ডাঙৰ ডাঙৰকৈ দি পেলাই অকণমান অকণমানকৈ বনাই থাকিবলৈ বহুত সময় লাগে মানে সেইকাৰণে এনেকৈ দি দিলেই হৈ যাব এতিয়া চাহকণো খাওঁ খাওঁ লাগিছে নহ'লে বহুত দেৰি হৈ যায় আমি ইয়াত দুইটাই চাহ খাইছোঁ হয়নে চাহ খাইছোঁ এয়া হেৰি এটি পূৰা মালপূৰা এয়া মা সিও খাই আছে সেইফালে মায়েও খাইছে ঠাণ্ডা লাগিলে কাৰণে এনেকৈ বনাই এনেকৈ খাইছোঁ বিস্কুটনো কিমান অলপতে খাই থাকিম সঁচাকৈ বিস্কুটবোৰ আমনি লাগে ন খাই আমি খাই লওঁ এয়া চাহ খাই আছোঁ মানে চাহ খাই হ'লেই মাও গ'ল খাই পেলাই এওঁ গ'ল ল'ৰাটোও জেগালৈ গ'ল মই আকৌ এইখিনিতে বহি আছোঁ এতিয়া মই আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা পাই আপোনালোকে চাব যদি ভাল পায় লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'বোৰ কেনেকুৱা হৈছে মই নিজে গম নাপাওঁ আপোনালোকে মানে বেয়া নাপাব আৰু যেনেকৈ কৰিছোঁ তেনেকৈয়ে দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ আৰু আগৰকেইটা ভিডিঅ'ত কৈছোঁৱে মই প্ৰথম কৰিবলৈ লৈছোঁ লাহে লাহে হেৰি কৰিব পাৰিম সেইকাৰণে আজি মই ইমানতে সামৰণি মাৰিছোঁ সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি